নমস্কাৰ, মোৰ নাম দীপাংকৰ শইকীয়া। মই ৰিল লাইফ ফাউণ্ডেশ্যন গুৱাহাটী ৰিহেবিলিটেশ্যন চেণ্টাৰৰ লগত এজন জড়িত আৰু এজন ৰিকভাৰিং এডিক্ট আৰু বৰ্তমান ইয়াৰ কাউন্সিলাৰ হিচাপে আছোঁ ইয়াতে। এই ভিডিঅ'টো আমি বনাই আছোঁ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি চিৰাঙৰ সহযোগত। তো আজি সমাজত বহুত ডাঙৰ প্ৰব্লেম এটা হ'ল এডিকশ্যন আৰু এলকহলিজিম। তো এইটোৰ পৰা কেনেকৈ ওলাব লাগে বহুতে হয়তো নাজানে আৰু বেমাৰটোৰ কথাও নাজানে। এইটো যাতে বেমাৰ হয়, আমি বহুতে ভাবোঁ নিচা কৰি থাকে, নিচা কৰাটো এটা প্ৰব্লেম বা নিচা কৰি থাকিলে এৰি দিব এদিন মানে কিবা সেয়া হ'লে, কিন্তু যে এইটো এটা নিৰ্ভৰতাৰ বেমাৰ। যিহেতু ময়ো নিজে কৰিছিলোঁ নিচা, এতিয়া বুজি পাইছোঁ যে এইটো এটা ডিপেণ্ডেঞ্চি, এটা নিৰ্ভৰতা হৈ যায়। নিজৰ ৰেছপনচিবিলিটিখিনি ল'ব নোৱাৰি, তাৰ কাৰণে আমি নিচা কৰি থাকোঁ অবিৰতভাৱে। ফিউচাৰৰ কোনো গ'ল নাথাকে, কোনো ভৱিষ্যতত কি কৰিম কি নকৰিম একো নাভাবি নিচিন্তাকৈ খালি ডেইলি এটা শোৱাৰ পৰা ৰাতিপুৱা উঠাৰ পৰা ৰাতি টোপনি মৰালৈকে আমি খালি নিচাৰ ওপৰতে নিৰ্ভৰ থাকিব বিচাৰোঁ আৰু দৈনিক যিখিনি আমি কৰিব লগা কাম হয় সেইখিনিৰ পৰা পলাই থাকোঁ। ৰেছপনচিবিলিটি বা যিখিনি আমি কৰিব লাগে সেইখিনিৰ পৰা পলাই থাকোঁ, আৰু এইটোৱে এই বেমাৰটোৰ মূল কাৰণ। আৰু এইটো অবিৰতভাৱে চলি থকাৰ কাৰণে বহুতো মৃত্যুমুখত পৰে। এখন ঘৰ একদম ধ্বংস হৈ যায়। এজন মানুহে কৰি থাকে, নিচা কৰি থাকে আৰু গোটেই ঘৰখনে ভুগি থাকে। তো আমাৰ আজি সমাজত এইটো বহুত ডাঙৰ সমস্যা, আৰু তাৰ কাৰণে বহুতে বহুত উপায় দিয়ে, কিন্তু মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই ক'ব বিচাৰোঁ ৰিহেবিলিটেশ্যন যিটো পুনৰাবাস কেন্দ্ৰবিলাক থাকে তাতে শিকা যায় কেনেকৈ পাৰি ৰিয়েলিটি বা মানে যোনটো প্ৰকৃত দুনিয়াখন কেনেকৈ মানে ফেচ কৰিব পাৰি, তাতে শিকা যায়। আৰু সেইটোৰ পৰা পৰিত্ৰাণ পাবলৈ, এডিকশ্যন বেমাৰটোৰ পৰা পৰিত্ৰাণ পাবলৈ চবেই এইটোৱে কৰিব লাগিব যে আমি ৰিহেবিলিটেশ্যন সহযোগ কৰিব লাগিব। তো আপোনালোকে আগবাঢ়ি আহক, আমি আছোঁ। থেংক ইউ। নমস্কাৰ, মোৰ নাম ঋষি বৰুৱা। মই আপোনাৰ গুৱাহাটী ৰিহেবিলিটেশ্যন চেণ্টাৰ ৰিল লাইফ ফাউণ্ডেশ্যনৰ জড়িত এজ এ মেনেজিং ট্ৰাষ্টি। আৰু আজি এই ভিডিঅ'টো বনোৱা আমাৰ এটাই উদ্দেশ্য হৈছে যে আমাৰ অসমবাসী বা নৰ্থ ইষ্টৰ যিমান মানুহ আছে অলপ সজাগ হওক যে ৰিহেবিলিটেশ্যন আৰু ডি এডিকশ্যন মানে কি। যেনেকৈ ক'বলৈ দুখো লাগে যে আজিকালি অসমত নৰ্থ ইষ্টত ৰিহেবিলিটেশ্যন মানে মানুহে বহুতে নাজানে। ডি এডিকশ্যন আৰু ৰিহেবিলিটেশ্যন আপোনাৰ দুটা বস্তু হয়। আজিকালি মানুহৰ কনচেপ্ট হৈছে, মাথাত এইটো আছে যে নিচাৰ পৰা মানুহটো ল'ৰাটো দূৰত ৰাখে, কিন্তু সেই দূৰত ৰখাৰ বিনিময়ত আপুনি কি কৰিব লাগে সেই বস্তুখিনি বহুতে নাজানে। চ' আজি সেইখিনি বস্তু এই ভিডিঅ'টোৰ দ্বাৰা আপোনাক আগবঢ়াইছোঁ। ৰিহেবিলিটেশ্যন মানে আপোনাৰ হৈছে যোনবিলাক আপোনাৰ নিচা কৰাৰ সময়ত বেয়া স্বভাৱ আহে বা আগৰ যিবিলাক স্বভাৱ আছিলে সেইবিলাক গুচি গৈ নতুন বেয়া স্বভাৱলৈ আহে, সেইখিনি বস্তু আকৌ ৰিহেবিলিটেট কৰা, তাৰমানে আকৌ আগৰ ভাল গুণখিনি আহা আৰু ভাল বস্তুখিনি ফ'ল' কৰা, সেইটো আমি ৰিহেবিলিটেশ্যন কৰা হয়। আজিকালি মেক্সিমাম পেৰেণ্টছে কৈছে নিচাৰ পৰা দূৰত ৰখা, কিবা মেডিচিন পায় নেকি। এইটো এটা বস্তু কৈ দিওঁ যে নিচাৰ পৰা দূৰত ৰখা একো মেডিচিন ওলাও নাই আৰু ওলাব নোৱাৰে। এটাই উপায় আছে, এইটো হ'ল ৰিহেবিলিটেশ্যন। ৰিহেবিলিটেশ্যনৰ বিভিন্ন ধৰণৰ থেৰাপি আছে, বহুত টাইপৰ আছে, যোনটো আমি ইণ্ডিয়াত নৰ্মেলি ইউজ কৰোঁ ৱৰ্ক থেৰাপি বা কাউন্সিলিং থেৰাপি। কাউন্সিলিং থেৰাপিত আপোনাৰ 1-to-1 কাউন্সিলিং দিয়া হয়, আৰু কেতিয়াবা এনেকুৱা পেচেণ্টটো আছে যোনটোক আপুনি ভাঙিব নোৱাৰে বা মনৰ কথা ওলাব নোৱাৰে, সেইক্ষেত্ৰত আমি গ্ৰুপ কাউন্সিলিং দিওঁ। গ্ৰুপ কাউন্সিলাৰ আমি যোনজন আছোঁ অথৰিটি, যোনজন কাউন্সিলাৰ আছোঁ, একেলগে বহি সেই পেচেণ্টৰ লগত মৰমেৰে কথা পাতি বস্তুবিলাক ওলাওঁ, যোনবিলাক বস্তু আপোনাৰ ঘৰৰ মানুহকো তেখেতে শ্বেয়াৰ নকৰে। আৰু ডি এডিকশ্যনটো হৈছে আপোনাৰ যোনটো নিচাৰ পৰা আনি পেলাই আপোনাৰ ফিজিকেলি আৰু মেণ্টেলি অলপ ষ্টেবল কৰাৰ পাছত তাৰ পাছত আপোনাৰ ৰিহেবিলিটেশ্যনটো আৰম্ভ কৰা হয়। চ' আশা কৰোঁ যে এইখিনি বস্তু আমাৰ ৰাইজসকলে পায়, ভালকৈ চাই আৰু সুযোগ হয়। নমস্কাৰ। নমস্কাৰ, মোৰ নাম দেৱপ্ৰতিম। মই এজন ৰিকভাৰিং এডিক্ট। এডিকশ্যনৰ কাৰণে মই অলমষ্ট মৃত্যুৰ মুখলৈকে গৈ পাইছিলোঁ। বহুত কষ্ট আৰু বহুত বস্তু ভুগি এডিকশ্যনৰ কাৰণে মই ইয়াত আহি পাইছোঁ। ইয়াতে অহাৰ পিছত বহুতখিনি বস্তু মই শিকিব পাৰিছোঁ। আৰম্ভণিত মই একো বুজা নাছিলোঁ, কিন্তু লাহে লাহে মই বুজিছোঁ যে ইয়াতে য়োগা মেডিটেশ্যন কেনেকৈ হেল্প কৰে, ইনপুট ক্লাছেছবোৰ কেনেকৈ হেল্প কৰে, আপোনাৰ পাৰ্চনেল কাউন্সিলিং হয়, গ্ৰুপ কাউন্সিলিং হয়,
এইখিনি বস্তু কেনেকৈ মোক মোৰ এডিকশ্যন বুজাবলৈ মোক সক্ষম হৈছে আৰু কেনেকৈ মোক বস্তুবোৰ একদম সৰল কৰি দিছে এডিকশ্যনৰ পৰা আঁতৰি থাকিবৰ কাৰণে। ইয়াতে অহাৰ আগতে মই বহুতখিনি বস্তু হেৰুৱাইছোঁ, লগৰ ল'ৰাবোৰক মৰাৰ পৰ্যন্ত দেখিছোঁ। মোৰ সেই ভয়টো আছিল ন' ডাউট, আৰু ৰিহেবিলিটেশ্যনৰ যোনটো সম্পৰ্কে আপোনাৰ ইনফৰমেশ্যন আছিলে বহুতে নাজানিছিলে, মোৰ গাৰ্জেনেও নাজানিছিলে। সেই বস্তুটো যাতে চব গাৰ্জেনে এতিয়া সজাগ হওক আৰু জানে, আৰু গোটেই অসমৰ চুকে কোণে যাতে গম পায় যে ৰিহেবিলিটেশ্যন একচুৱেলি কি হয়। বহুত গাৰ্জেনে, ইনফেক্ট মোৰ গাৰ্জেনেও ৰিহেবিলিটেশ্যনত থ'বলৈ লাজ পাইছিলে আৰম্ভণিত, কিন্তু ৰিহেবিলিটেশ্যনত থ'লে যে কোনোবা মানুহ তল পৰি যাব বা লাজত পৰিব লগা হ'ব, সেইটো তেনেকুৱা নহয়। কাৰণ ৰিহেবিলিটেশ্যন ইজ দি অনলি ৱে যোনটোৰ থ্ৰুদি আপুনি এই এডিকশ্যনৰ বেমাৰৰ পৰা আঁতৰি থাকিব পাৰে। আৰু মই এইটো কথাও ক'ব বিচাৰোঁ যে ৰিহেবিলিটেশ্যনত বহুতখিনি ভুল ধাৰণা এটেচড হৈ আছে। এই বস্তুখিনি যাতে আমি এই ৰিহেবিলিটেশ্যন চেণ্টাৰ আৰু সমাজখনে যদি একেলগে স্প্ৰেড কৰিব পাৰে পজিটিভ এৱেৰনেছটো, তেতিয়াহ'লে মই ভাবোঁ বহুতখিনি এডিক্টছ যোনবোৰ বাহিৰত আছে সিহঁতৰ জীৱন ৰক্ষা পাব আৰু লগতে সিহঁতৰ ফেমিলিৰো ঠিক থাকিব। থেংক ইউ।